মানুহ বৰ আজব। আমি যেতিয়া এজন মানুহক বহু বেছি ভাল পাওঁ তেতিয়া আমাৰ মনত সন্দেহৰ জন্ম হয়। তাৰ পিছত আমি ইজনে সিজনৰ দোষ বিচাৰিবলৈ ব্যস্ত হৈ পৰো। তেতিয়াই লাহে লাহে আমাৰ সম্পৰ্কৰ মাজত এখন দেৱাল গঢ় লৈ উঠে। আৰু দোষটো যেনেকৈ নহওক আমিয়ে পিছে খুচৰি উলিয়াই আনো। দোষ উলিয়াই অনাৰ পাছত সেই দেৱালখন সম্পূৰ্ণ হৈ যায়। তাৰ পাছত লাহে লাহে সম্পৰ্কটো কঠিন হৈ পৰে আৰু শেষত সমাপ্ত হয়। প্ৰেম আমিয়ে আৰম্ভ কৰো, দোষ আমিয়ে খুচৰি উলিয়াও আৰু সমাপ্তিও আমিয়ে কৰো। মাজত নষ্ট হয় বহুখিনি সময়, পাওঁ কষ্ট, হেৰুৱাও সন্মান, সমাজৰ ওচৰত সৰু হৈ পৰো। সেয়েহে এনেধৰণৰ ভালপোৱা নোহোৱাই ভাল।